हेलो दोस्तों आज এটা নিউ ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আমি এতিয়া ফিল্ডত আছো ফিল্ডত এতিয়া বেক ফ্লিপ মাৰিম আপোনালোকে সম্পূৰ্ণ চাব ভিডিওটো এতিয়া বেক ফ্লিপ কোনে কিমান ভালকে মাৰিব পাৰে আমাৰ তিনজনৰ ভিতৰত আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব পাৰিব লাইক আৰু শেয়াৰ কৰি দিব कोई तरीका है भीख मांगने का I still remember loving the danger. You set me on fire when I'm by your side. Taking me higher, but falling you down if you go down. Now you say you wanna get away, you wanna take me all the way. गजब बेइज्जती है পালনি মাৰি মাৰি ভৰি চৰি বিষাই গ'ল এতিয়া নদীত যাম নদীত গৈ ভাল লাগে এনে নদীত যাম অলপ ভিতৰটো দেখাম বুলি ভাবিলোঁ ফাইনালি সিমেন নদী পাই গ'লো আহি এতিয়া সেইদিকে আহিলো ঘৰৰ পৰা আহিলো কিয় আহি নাজাৰা আহে মানে ইমান ধুনীয়া মজা জেগা এইটো সিমেন নদী আমাৰ এইটো চাইডে ৰংপুৰীয়া চাইডে সিমেন চাবই ৰংপুৰীয়া গাঁও হয় এখন মজা জেগা পানীত খোজকাঢ়ি আছো এতিয়া ইয়াত আমাৰ এইকেইটা ৰখি আছে পাৰত এইকেইটা চাব পাৰে ঠাণ্ডা পানী মজা জেগা ফাইনেলি এতিয়া সিমেন নদী আছে পানীত মজা লাগিছে এতিয়া গাটো কাইলৈ ধুম আজি নুধুম নদী এতিয়া নামি হ'ব হ'ল যে মানে এনে কাইলৈ ধুম মানে তোমালোকক দেখাইছে মানে ইয়াৰ জেগাটো কেনেকুৱা চাব ভালদৰে कोई तरीका है भीख मांगने का ভিডিওটো ইমানেই আছিলে যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব कोई तरीका है भीख मांगने का